বন্ধু বান্ধৱীসকল দুজন ভাইটিয়ে লগ পাইছে ভাইটিহঁতক বোলে চ্যালেঞ্জ লাগে মই আইসক্ৰীমৰ চ্যালেঞ্জ দিলো 5টা আইসক্ৰীম লৈ আহিছো এতিয়া চাও কোনে বেছি খাব পাৰে যোনে আগত খাব পাৰিব তেওঁ উপহাৰ পাব আরোটা দিয়া খাই পেলাই দিয়া ওই যে আরোটা লোৱা কি ধুনীয়া চ্যালেঞ্জ ন আইসক্ৰীমো খুৱাম আকৌ টকাও দিম কি ধুনীয়া চ্যালেঞ্জ আপুনি অসমৰ কোনখন জিলাৰ পৰা মোৰ ভিডিঅটো চাই আছে কমেন্টত জনাব একদম নাপাহৰিব লাইক কৰিব শেয়াৰ কৰিব কেৱল আপুনি এটা আইসক্ৰীমকে চুপি আছে চুপি ইমান ভাল লাগিছে নে ইমান ভাল লাগিছে ভাল লাগিছে আৰু আপুনি এটা খাই এইটো 2 নম্বৰ ন আৰু যদি বন্ধু বান্ধৱীসকল 3 নম্বৰটো তেওঁ হাতত লৈ লয় 1-2 কামুৰু দিয়ে মই তেওঁক জিকিছে বুলি ঘূৰিত কৰি দিম তিনটা হৈ গ'ল দাদা তিনটা হৈ গ'ল আপুনি 1 নম্বৰতে আছে আপুনি 1 নম্বৰটো শেষ হোৱা নাই এতিয়াও আৰু আপুনি এইটো 3 নম্বৰত ন আৰু আপুনি খাব এইটো 2 নম্বৰটো খাব পাৰে কিন্তু আপুনি গেমটো হাৰিছে বেয়া নাপাব নেক্সট টাইম ট্ৰাই কৰিব ঠিক আছে 1 মিনিট ৰখক আপুনি যে খাইছে কিবা বেয়া লাগিছে নেকি আপুনি মোৰ গেমত আহিছে কিবা লোকসান হৈছে নাই বা লোকসান হোৱা নাই আপোনালোকক কিমান দিম বুলি কৈছিলো মই কৈছো জুনে জিকিবা 50 টকা দিম ন এইটো ল 50 টকা তুমি হাৰিছা 50 টকা দিম বুলি কৈছিলো পাইছা পাইছো না ঠিক আছে এবাৰ কৈ দিও আহা জয় জুবিন দা